চিত্ৰাশ্ৰী শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এই চেনেলটোত মোৰ প্ৰথম ব্লগটো হয় আজি আমি গৈ আছোঁ গোল্ডেন পকৰা আৰু এখন ৰিজৰ্টলৈ যাম যদি সময় হয়গে তাৰে ব্লগ এটা কৰিবলৈ ওলাইছোঁ ভাবিলোঁ আজি নতুন চেনেলতে আপলোড কৰোঁ এই ব্লগটো কাৰণ ট্ৰেভেলিং ব্লগ হয় আৰু এতিয়াৰ পৰা মই ট্ৰেভেলিং কৰা ব্লগবোৰ এই চেনেলটোতে দিম আজি ব্লগটো আমি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ এইফালে আমাৰ ড্ৰাইভাৰ যিয়ে ড্ৰাইভ কৰিছে এইফালে আমাৰ চাংকি যিয়ে আৰামত আহিছে যিয়ে উৎপাত কৰিছে আগত বহি কি হ'ল সি মানে গাড়ীখনক নিজৰ ঘৰ বুলি ভাবে মানে গম পাইছেনে সি ঘৰত যেনেকৈ থাকে বিচনাত আৰাম চাৰাম কৰি গাড়ীখনটো তাক সেনেকৈয়ে থাকিবলৈ লাগে এতিয়া আছোঁ আমি তিনিচুকীয়া বাইপাছত গৈ আছোঁ আৰু আজি ডিব্ৰুগড়ত বতৰটো বৰ ঠিক ঠাক নহয় মানে সেইকাৰণে মিচিকক মই জেকেটকে পিন্ধাই আনিছোঁ আৰু এইটো হৈছে ডুমডুমালৈ যোৱা ৰাস্তাটো এনেই আমি ইয়াৰ ওপৰৰ ৰাস্তাটোৱেদি যাওঁ সদায় আৰু যিমানেই এইফালে আহিব সিমানেই পাব চাহ বাগিচা এনেকুৱা মাছ বহি নিউজত দেখিছে নে গাড়ীৰ ভিতৰত এই চিটৰ তলত এইটো যে কিমান দিন হ'ল ঠিক না পৰি আছে মিচিকে দেখি পেলাই হুলস্থুল হৈছে কি হয় বেছি কি হয় এইটো আকৌ চাইছে অথনিৰ পৰা এনেকৈ আছে ভাবিছোঁ কেলে হাঁহি এনেকৈ পাছত গম পাইছোঁ আৰু নাই আৰু তাত আমি এতিয়া শ্ব' খাম 7 কিলোমিটাৰ ৰিজৰ্টখনলৈ নতুনকৈ খুলিছে বহুত ভাল বুলি শুনিছোঁ তাত গৈ পেলাই কিবা এটা খাই ল'মগৈ তাৰপিছত আমি গল্ডেন পকৰা আহিম আৰু গল্ডেন পকৰাত চাগে আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ তাত বোলে যদি কেমেৰা এলাউ নকৰে চাওঁচোন যদি এলাউ কৰে দেখাম যদি এলাউ নকৰে নেদেখুৱাওঁ আৰু দেখিছে সকলোৱে গল্ডেন পকৰা এইফালে চব মানুহবোৰে গৈ পেলাই পাছ লৈ আছেগৈ অৰুণাচল যাবলৈ সেই ইয়াত পইচা দিব লাগে নেকি মই পাছ উলিয়াই দিলা কিমান ল'লে 30 rupees per head মিচিকৰ নাই এনেকুৱাখন পাছৰ দৰকাৰ হ'ব কিন্তু অৰুণাচলৰ পৰা অসমলৈ আহোঁতে আপোনালোকক একো পাছৰ দৰকাৰ নাই এইফালে চাংকি পঠাইছোঁ মই যেতিয়া জাৰ্ণি কৰে নহয় এই ভমিটিং নিচিনা ফিলিং এটা হয় ন সেই ফিলিংছটো বচাবলৈ নহয় কিবা কিবি খাই আহিব লাগে তেতিয়া সেই ভমিটিং ফিলিংছটো নহয় মোৰ লাগিছে অকণমান সেইকাৰণে চাংকি কিবা এটা আনিবলৈ পঠাই দিছোঁ গাড়ী পাছ হ'লে কিমান ল'লে ফ্ৰী নেকি গাড়ী পাছ ফ্ৰী কাৰোবাৰ ভোক লাগিলে কিবা খায়ো যাব পাৰিব এইকণতে আছে ভালকৈ আছে গণা It's a ticket talking Mazda for the biggest. That's a comma and a comma and a comma. Gotta get it. And it's a ticket talking Mazda for the biggest. That's a comma and a comma and a comma. Gotta get it. I'm a comma and a comma and a comma. Gotta get it. Comma and a comma. Gotta get it. আৰু আমি আহি পাই গ'লোহি অৰুণাচল প্ৰদেশ এখন অৰুণাচল ইউনিভাৰ্চিটি হয় বৰ ধুনীয়া বনাইছে দেই অৰুণাচলত এটা বস্তু মন কৰিছোঁ জেগাবোৰ বহুত চাফা চিকুণ হয় ক'তো মই চিপছৰ পেকেট দেখা নাই কিবা দেখা নাই কিন্তু বহুত চাফা চিকুণ দেখিছোঁ মই জেগাখিনি আৰু পপুলেশ্যন কম কাৰণেও হ'ব পাৰে কিন্তু মানুহখিনি বহুত মানে চাফা চিকুণকৈ থাকে নিচিনা লাগিছে মোৰ আৰু আপোনালোকে যদি ফুৰিবলৈ জেগা বিচাৰি ফুৰিছে জেগা বিচাৰি পোৱা নাই প্ৰথমতে নৰ্থ ইষ্টখন এবাৰ ফুৰি চাবচোন তাৰপাছত ইয়াত থকা বিউটিখিনি গম পাব তাৰপাছত বাহিৰত ফুৰিবলৈ যাব চাবচোন নৰ্থ ইষ্টখনৰ ভিতৰতে আমি গম নোপোৱাকৈ কিমানখিনি ঠাই সোমাই আছে I know the reason why we chose to say goodbye, but I can't help my feelings. Right now, I can't deny you never left my mind. এইফালে পাহাৰলৈ উঠিবলৈ ষ্টেপ দি দিছে ক'ত পাই যায়গৈ পাহাৰলৈ উঠি নাজানো পাই কোনোবা কমেণ্টত জানি লিখিবচোন নৈখনৰ নাম আমাৰ নেটেই নাইকিয়া হৈ থাকিলে গাড়ীয়ে ডিটেক্ট কৰিব নোৱাৰা হ'ল আচলতে কেঞ্চেল কৰি বেছি উস্তাদি যে আমাৰ মানুহজন যে বেছি উস্তাদি নহয় বাবা উস্তাদি নহয় বাপেক পুতেকৰ মানে জৰি বনাই লৈছে ভালে নি মিচিক তুমি কা ফালে নো মিচিক কাৰো ফালে নহয় খানা যিফালে আছে মিচিক সেইফালেই হয় কেনেকৈ পালে বহুত বছৰৰ হ'ব ক পালে এফচিআই গুদাম নি মোৰ এখন এনে গাড়ী হয়
বেছিকৈ ষ্টকত থৈ দিছিলে যে ভাই যাব কিমান বছৰ পুৰণি ঠিক নাই চকলেট এইবোৰ কোনোবাই দিছিলে কেতিয়াবা হাতত লৈ আহে মই লৈ পেলাই এনেকৈ তললৈ পেলাই দিওঁ যে গাড়ীৰ ভিতৰত থাকি গ'ল আচলতে আকৌ বিচাৰি চব গাড়ীৰ ষ্টকত চিটৰ তলত কোনোবা কিবা থৈছে নেকি আকৌ বিচাৰি ফুৰিছে অথনি মই ভাবিছোঁ কি বিচাৰি ফুৰিছে আচলতে কি বিচাৰি ফুৰিছে বেছিকৈ চিটৰ তলত It doesn't even make sense why we try to fight it. Every time that we touch, the room caught on fire. We could blame it on the wine, but we know that we were both. আৰু ইমান দেৰি আহি আমি 7 কিলোমিটাৰ ৰিজৰ্টখন পাইছোঁহি আহি এতিয়াও নাই ভিতৰলৈ 2-2.5 কিলোমিটাৰমান আৰু সোমাব লাগে এইখিনিতে চব কনফিউজন লাগে কোনকণত হয় কোনকণত নহয় মেপখনে আনি পেলাই এইকণতে শেষ কৰি দিয়েহি আৰু এইফালে যিটো ৰাস্তা সোমাই যে সেই ভিতৰ ৰাস্তাটোৱেদি কমচে কম 2-2.5 কিলোমিটাৰ সোমাব লাগে এই ধৰণে ঘাঁহো আছে জংঘলো আছে কিন্তু ভয় নাখাব এই ফ্লেগবোৰ যে দেখিছে এই ফ্লেগবোৰে নিজৰ ৰাস্তাত আপোনাক নি থাকিব আৰু পাই গ'লোহি আমি কি আছে 7 কিলোমিটাৰ ৰিজৰ্ট আৰু ভিতৰলৈ গৈ আছোঁ আৰু এটা কথা ক'ব থাকিয়ে গৈছিলে সোমাবলৈ আপোনালোকে এই ধৰণে এণ্ট্ৰি ফিজ দিব লাগিব পাৰ পাৰ্চন চামথিং কিবা এটা লয় আৰু এইখনে হৈছে 7 কিলোমিটাৰ ৰিজৰ্ট এইখন হয় নৈ মাজত ৰিজৰ্ট এখন আছে একদম নেচাৰেল বিউটি বলক গৈ থাকোঁ আৰু দেখুৱাম এইখন কিন্তু একদম নৈ হয় শিলৰ নদী আৰু পানীবোৰচোন একদম চিকচিকীয়া চাফা নিচিনা লাগিছে বলক ভিতৰলৈ মই চাই গৈ থাকোঁ আপোনাকো দেখুৱাই গৈ থাকোঁ It's a ticket talking Mazda for the biggest. That's a comma and a comma and a comma. Gotta get it. And it's a ticket talking Mazda for the biggest. That's a comma and a comma and a comma. Gotta get it. I'm a comma and a comma and a comma. Gotta get it. আৰু ইয়াত খোৱা বোৱা কৰিবলৈ আৰু অকণ ৰেষ্ট কৰিবলৈ এই ধৰণে সৰু ঘৰো বনাই থোৱা আছে কি বুলি কয় জানো কটেজে কয় নে ভিলাই কয় কিবা এটা কয় এই ধৰণে ইয়াত খাব পাৰি অকণ ৰেষ্ট কৰিব পাৰি আৰু বাপৰে এইটো কি ইয়াৰ পৰা তললৈ নদীটো নামিবগৈ পাৰি বাপৰে যাবলৈ মন গৈছে দেখোন কিন্তু ৰ'ব একেলগে যাম তললৈ আমি চবেই আৰু একেবাৰে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ঠাই হয় আমি হৈ বাঁহৰ দলংখনেদি আহিছোঁ আৰু আমি ইয়াতে বহিছোঁ মিচিকাও এটা খানা অৰ্ডাৰ দিব গৈছে কাৰণ বহুত দেৰি হৈ গ'ল 3:10 হ'ল খাই বৈ লওঁ তাৰপিছত গোটেই ৰিজৰ্টখন ফুৰিম আপোনালোককো ফুৰাম ৰ'ব দেখিবলৈ ধুনীয়া হয় বহুত নেচাৰেল বিউটি হয় গোটেইখন নেচাৰেল বিউটি আৰু কিন্তু মানুহ বহুত দেই ঠাণ্ডা লাগিছে আৰু চবেই পানীত খেলি আছে কেনেকৈ খেলিছে ইমান ঠাণ্ডা নামিলে তললে দিলো মিচি আমি ক'ত আহিলোঁ আজি তুমি তললৈ নাই এইটো বেবী কাৰণে নহয় তোমাৰ যেতিয়া 5 বছৰ হ'ব তুমি তেতিয়া যাবা এইটো বেবী কাৰণে নহয় আৰু এইবাৰ পানীলৈ কোন নামিলে চ আৰু এইজনে আমাৰ দেখিছা মোক এৰি থৈ গোটেইবোৰ গুচি গ'ল বাই বাই মিচি আৰু মই ইয়াতে সুখী হৈছোঁ মোৰ তললৈ যাবলৈ মোবাইল দিছে ইমান ঠাণ্ডা পানী পানীবোৰ চাফা চাওক না কিমান চাফা পানী মিচি কি হ'ল বৰ ফূৰ্তি পাইছে তুমি আৰু এইটো পানীৰ মাজত এনেকৈ ফটো মাৰিবলৈ স্পট দিছে এইফালে গোটেই ভিলাবোৰ আছে আৰু আমাৰ খানা আহিলে বোলে সেইকাৰণে নদীত অকণমান খেলি মেলি খানাটো খাই আহোঁগৈ মানে দুপৰীয়া লাঞ্চ এয়া আজি আমাৰ খানা এয়া কিবা কিবি দিছে নাজানো কি দিছে আৰু এনেও লোকেল খানা হয় এইবোৰ চব বইল চিকেন আৰু এইফালে মানুহ বহিলে থাকিব আৰু এয়া হৈছে টোপোলা ভাত
আৰু যদি আহোঁ খানাৰ কোৱালিটিলৈ খানাৰ কোৱালিটিটো এভাৰেজ হয় না বেছি ভাল না বেয়া যদি অকণমান খানাৰ কোৱালিটি ইম্প্ৰুভ হয় আল্টিমেট হ'ব এখন ৰিজৰ্ট আৰু ইয়াত এনেকুৱা কিছুমান এক্টিভিটিও কৰিব পাৰি কিন্তু এওঁলোকৰ লাগ বেয়া এইখন এবি পিনে APS জানো কিবা এটা হয় মুঠতে এইখন চলাব নোৱাৰিলে কাৰণ এখন দুটালৈকেহে চলাব দিয়ে তাৰপাছত এখন বন্ধ কৰি দিয়ে আৰু ভাল পাইছা নি বিশু ভাল পাইছা নি তুমি It doesn't even make sense why I think about you. It was only one night, only that time, and it's not my style to be caught up in the middle like this. 'Cause now I dream about you. I was probably too drunk to worry, but I've got the image of you running circles in my mind right now, and it could fade away, but it probably won't. And I should let it be. ইমান ধুনীয়া ভিউ আৰু যাওঁ এতিয়া গোল্ডেন পকৰো যাম বুলি ভাবিছোঁ নহয় তালৈ যাম ফটোটো কৰি মাৰোঁ তাৰপিছত ইয়াৰ পৰা যামগৈ আৰু এতিয়া 5:20 আছে মোক ফটোকে মাৰি দিয়া তোমালোক দুটা ইমান ফটো মাৰিলা আজি মোৰ একপি ফটো নাই Every time that we touch, the room caught on fire. We could blame it on the wine, but we know that we will both be right. I wish I didn't want you. I was doing just Yeah, fine that guy with who the is way that that it was. Then you hand me these emotions, didn't want them, but I guess that I'm stuck with them. They could go away, but I know they won't, and I should let it be. But I'm gonna dive into you. And maybe I tried, but what can I do? And it will be alright to let me down. I'd rather we try than let these feelings slide. আৰু এইবোৰ হৈছে অৰুণাচলী গৰু অৰুণাচলী গৰু দেখাই দিছোঁ মই একো বেলেগ যেন নাথাকে ৰাতি অৰুণাচলী ভাষাই বুজি হ'ব অৰুণাচলী গৰুৱে আৰু মিচিক ন খানা খাজানা বিচাৰি পেলাই পিছফালে গৈছিলে পিছফালে একো বিচাৰি নাপালে তাক আকৌ আগফালে আহিবলৈ লাগে আৰু কেমেৰাটো কেলৈ ফ'কাছ কৰা নাই আৰু কি কথা ক'ম বুলি ভাবিছিলোঁ আৰু আজি আমাৰ গল্ডেন পকৰা যোৱা প্লেনটো খতম নাযাওঁ আমি গল্ডেন পকৰা কাৰণ একেদিনে যদি গোটেইবোৰ ফুৰি শেষ কৰি দিওঁ নেক্সট ক'ত ফুৰিবলৈ যাম নেক্সটটো ফুৰিবলৈ জেগা নাইকিয়া হৈ যাব ন আৰু এই মেলি হাবিখন পাৰ হ'ব লাগে যে সেইকাৰণে যাওঁ 5টা বাজিলেই যিহেতু আৰু ভয়ো লাগে সৰু ল'ৰা এটা সৈতে হাবিখন পাৰ হ'বলৈ সেইকাৰণে যাওঁগৈ আৰু ব্লগটো আজি আমি ইমানতে সামৰোঁ যদি ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল নতুনলৈ কি কৰিব কৈ দিয়া লাইক ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই 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 মিচিক Thank you, bye bye.